हाथियार गथायनाय आदिवासी बिग्रायारि हानजाफोरा सोरखारनि हेंथायै खुद्रिखांदों। भारत सोरखार आरो आसाम सोरखारजों गोजोन गोरोबथा जानाय मोनबा आदिवासी बिग्रायारि आफादा दिनै सनितपुर जिल्लानि ढेकियाजुलियाव खौरांगिरि मेल खुंनानै सोरखारनि हेंथायै खुद्रिखाङो आरो हाग्रायाव गिदिंलांफिनगोन होनना सोरखारखौ हुमखि होयो। मख'नो गोनांदि आदिवासी हारिनि मोनबा बिग्रायारि हानजानि गोबां दैदेनगिरि आरो सोद्रोमाफोरा सोरखारजों गोजोन गोरोबथा जानानै हाथियार गथायखांबाय। नाथाय दासिमबो सोरखारा खोथा होनाय बायदि आदिवासी बिग्रायारि हानजानि सोद्रोमाफोरनो होनो गोनां अनसुंथाइखौ सोरखारनिफ्राय मोनैनि गोख्रों अजद हाथियार गथायनाय मोनबा आदिवासी उदखारि हानजानि दैदेनगिरिफोरनि। আমাৰ আৰ্মছ লে ডাউন হৈছিলে তো তেতিয়া অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে 15 আগষ্টৰ আগে আগে আমাৰ মাহিলী ভাত্তাটো সোমাই যাব আৰু যোনবিলাক কেডাৰ্ছৰ মানে সংস্থাপনৰ বাবে 4 লাখ টকাকৈ সোমাই যাব। তো আজিলৈকে চৰকাৰৰ গাফিলতিৰ কাৰণে আজি একো সংস্থাপনৰ বিষয়ে একো ল'ৰাবিলাকে পোৱা নাই, সংস্থাপন পোৱা নাই আৰু স্থাপনো পোৱা নাই। তো এইটো আমাৰ মানে পুৰা দায়ী আছে চৰকাৰ। লগতে আমাৰ যিবিলাক 16জনীয়া কমিটি আমাৰ পৰিষদীয় কাউন্সিলৰ তো তেওঁলোকৰ গাফিলতি আছে আৰু মানে তেওঁলোকৰ এইটো দায়িত্ব আছিলে, সিহঁতৰ দায়িত্ব সম্পূৰ্ণভাৱে আছিলে। কাৰণ আমাৰ ল'ৰাবিলাকৰ কাৰণে মাত মাতিবলৈ কাৰণে আৰু ল'ৰাবিলাকৰ মানে যিবিলাক উপযুক্ত ল'ৰা তেওঁলোকৰ চাকৰিৰ বিষয়ে মানে ক'বৰ কাৰণে আৰু যিবিলাক পুলিচ ভেৰিফিকেশ্যন হয় না তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে মাত মাতিব লাগিছিলে, কিন্তু তেওঁলোক নিমাত। কাৰণ তেওঁলোক এনেকৈ লাগিছে তেওঁলোক চৰকাৰৰ সৈতে বিক্ৰী হৈ গৈছে চাগে। তো আমাৰ মানে যদি তেনেকৈ চলি থাকে কিন্তু আমি হাজাৰ হাজাৰ হয়তো আমাৰ লগত পাব্লিকো যোগদান কৰিব, ছাত্ৰ নেতাও যোগদান কৰিব আৰু আমাৰ যিমান ল'ৰা আছে আপাৰৰ পৰা ল'ৰালৈকে চব ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম আৰু চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গণতান্ত্ৰিকভাৱে কৰিবলৈ বাধ্য হৈ যাম। আৰু যিহেতু আমাৰ উপৰোক্ত কৈ গ'ল, যিহেতু আমি আদিবাসী হিচাপে আন্দোলন কৰিছিলোঁ, আদিবাসী নামাকৰণেৰে আন্দোলন কৰিছোঁ, আদিবাসী নামেৰে আমি জেল গৈছিলোঁ, মাৰ খাইছিলোঁ, সংগ্ৰাম কৰিছিলোঁ আদিবাসী। আৰু তেওঁলোকে 16জনীয়াই মানে যিবিলাক EM হৈছে তেওঁলোকে মানে টি-ট্ৰেপ মানে ডক্টৰ এটা নিজাববীয়াকৈ দি লৈছে। কাৰণ তেওঁলোক জানিব লাগিছিলে আমি সংগ্ৰাম কৰিছোঁ আদিবাসী হিচাপে আৰু আদিবাসী হিচাপে মানে চব নামাকৰণবিলাক হ'ব লাগিছিলে। তো সেইবিলাক মানে পুৰা জগৰীয়া মানে আমাৰ EM সকলে। তো তেওঁলোকৰ বিৰুদ্ধে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু আমাৰ মানে যিবিলাক ছিগনেটৰী আছিলে আমাক তেওঁলোকে এটা কথা দিছিলে যে ছিগনেটৰীৰ পৰা 2+3 মানে এতিয়া বৰ্তমান EM আছে 2জন, ছিগনেটৰী EM হৈছে 2জন আৰু 3জনকৈ বাঢ়িব বুলি আমাক কথা দিছিলে। কিন্তু সেইটোলৈ নিমাত, কাৰণ 16জনে এনেকৈ লাগিছে 16জনে বাধা দি আছে। হয়তো মানে এনেকৈ এতিয়া চৰকাৰৰ অসম চৰকাৰৰ 500 কোটি, চেণ্ট্ৰেল চৰকাৰৰ 500 কোটি তেওঁলোকে হয়তো সেইটোত ভাগ বতৰাৰ কাৰণে লাগি আছে নেকি তেনেকৈ সন্দেহ হৈছে আমাৰ। তো কাউন্সিলৰ আদিবাসীৰ উন্নয়ন নামত সিহঁতে মানে বিজনেছ কৰিবলৈ বিচাৰি আছে। মানে আমাৰ যিসকলে এতিয়া EM হৈ আছে কাউন্সিলৰ AWDCৰ EM হৈ আছে তেওঁলোকে যোনবিলাক আমাৰ আদিবাসী উন্নয়নৰ কাৰণে যিবিলাক টকা চৰকাৰে এৰিছে হয়তো তেওঁলোকে টকাখিনি লৈ বিজনেছ কৰিব বিচাৰি আছে। জাতিটোক হয় তেওঁলোকে, কাৰণ নহ'লে আজি 2+3 তেওঁলোকে দুজনে কি সংগঠন দুজন কৰি সংগঠন কৰিছিলে নেকি? আমি কি সংগ্ৰাম কৰা নাছিলোঁ নেকি? আমি কি মানে 2+3 যোগ্য নহয় নেকি? তেওঁলোকে সেইটোলৈকে কিহৰ কাৰণে নিমাত আছে? তেওঁলোকে সম্পূৰ্ণভাৱে মানে সেইটোত মানে কিবা অংক নিশ্চয় আছে সিহঁতৰ। মই পোনপ্ৰথমে আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ যাচিছোঁ আৰু নমস্কাৰ আৰু জোহাৰ। আজি আমি ঢেকিয়াজুলি প্ৰেছ ক্লাবত প্ৰেছ মিট দিব লগা বিশেষ কাৰণবিলাকসমূহ হৈছে আদিবাসী চুক্তি 2022 চনৰ 15 ছেপ্টেম্বৰত হৈছিলে আৰু আদিবাসী সশস্ত্ৰ সংগ্ৰামী 5টাকৈ সংগঠন 8টাকৈ গোট হৈছিল। গতিকে এই আদিবাসী একৰ্ড বা আদিবাসী শান্তি চুক্তিৰ ক্ষেত্ৰত আদিবাসী জনগোষ্ঠী যথেষ্ট আশাবাদী আছিলে, কিন্তু শেহতীয়াকৈ আমি যিটো দেখিবলৈ পাইছোঁ আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিটো একৰ্ড হৈছিল যোৱা 15 ছেপ্টেম্বৰ 2022 ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে যদি ক'বলৈ যাওঁ এবছৰ সময়কাল হৈ যাব, কিন্তু এই এক বছৰত
ইণ্টাৰিম কমিটি যিটো একৰ্ডত লিখা আছিল যে একৰ্ড হোৱাৰ পিছত উইদিন 1 মান্থৰ ভিতৰত আদিবাসী কাউন্সিল গঠন হ'ব আৰু সেই কাউন্সিল গঠন হোৱাৰ পিছতেই আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব। কিন্তু 1 বছৰ কাল পাৰ হৈ যাবলৈ মাত্ৰ কেইদিনমান বাকী আছে, কিন্তু এতিয়ালৈকে আদিবাসী জনগোষ্ঠীৰ কোনো ধৰণৰ ডেভেলপৰ কাম আৰম্ভ কৰিব পৰা নাই। এতিয়া ইয়াত চৰকাৰৰ কি হেমাহি আছে নে আমাৰ যিসকলৰ কাউন্সিলৰ বিষয়ববীয়া বনাইছে তেওঁলোকৰ হেমাহিৰ কাৰণে এইটো হ'ব পৰা নাই, এইটো আমি যথেষ্ট দুখজনক। আজি আমাৰ সন্দেহ হৈছে চৰকাৰৰ প্ৰতি যে চৰকাৰে আদিবাসী জনগোষ্ঠীক আদিবাসী একৰ্ড কৰি কি ভেকভানা আৰম্ভ কৰিছে নেকি? আদিবাসী জনগোষ্ঠীক একৰ্ডৰ নামত কি তেওঁলোকক আকৌ ঠগাব বিচাৰি আছে নেকি? আমাৰ সন্দেহ হৈছে। শেহতীয়াকৈ আমি যেতিয়া দেখিবলৈ পাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ কাউন্সিল যি ফৰ্ম কৰিছিল সেই কাউন্সিল ফৰ্ম কৰাত আদিবাসী একৰ্ডত আকৌ নতুনকৈ তেওঁলোকে দপ্তৰ যিটো দিয়া হৈছিল এইটো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগতে